ৰন থন থন গাইজ পক পক এণ্ড থেপ থেপ ইয়াৰ মিনিংটো মই সকলোকে বুজাই আছো অ'কে আজি কিন্তু তোমালোকক কিবা এটা দেখুৱাম একদম বহুত দিন হ'ল একদম এনেকে একেবাৰে শুই মানে এনেকে মেলি মেলি একদম শুবলৈ একেবাৰে মই একদম টাইমেই নোপোৱা হ'লো একদম মানে কি দোস্ত এতিয়া চা কিছুমান মানে এতিয়া ওলাইছে ন কেইজনীমান আমাৰ অসমৰ মানে বোৱাৰী বুলি নকওঁ এইবিলাক আণ্টি টাইপৰ এইবিলাক মানে এইবিলাক কিবাবিলাক আজিকালি কি ভাষা বুলি কয় থম থম পক পক ৰন থন থন গাইজ পক পক এণ্ড থেপ থেপ ইয়াৰ মিনিংটো মই সকলোকে বুজাই আছো অ'কে এনেকৈ কিছুমান কথা কৈ থাকে যে এইবিলাকে ভাবে চাগে নিজকে মই বহুত ভিউজ পাইছোঁ বহুত লাইক কমেণ্ট পায় মোৰ কিবা আহে কিন্তু তেখেতলোকৰ কমেণ্টবিলাক চাবগৈ গৈ পেলাই এনেকুৱা লেতেৰা কমেণ্ট পায় এইবিলাক এইবোৰ মানে যেতিয়া ক'ৰবালৈ ওলাই যাব ঠিক আছে ভাইৰেল হৈ গ'ল ভাইৰেল হৈ পেলাই কেতিয়াবা ওলাই যাব ক'ৰবাত এতিয়া তোমাক বেলেগ ভাল মানুহৰ লগত তুমি ক'ৰবাত বহি আছা তোমাৰ নিজৰ পৰিয়ালৰ লগত বা কাৰোবাৰ লগত বহি আছা ন সেই মানুহজনী যিজনে এনেকৈ কথা কয় এই মই মেলি দিছোঁ মই মাতিছোঁ মোৰ লগত কোনোবা শুবলৈ আহিবি নেকি যেতিয়া তাৰ নিজৰ হাজবেণ্ডৰ লগত গৈ থাকিব ক'ৰবালৈ বেলেগ এজনে যেতিয়া বাটত গৈ থাকিব গৈ পেলাই যেতিয়া চিঞৰি দিব নহয় ব'ল আকৌ যাওঁ বুলি সেই যেতিয়া ইজ্জতটো ক'ত থাকি যাব পাৰোঁ বা বেলেগ এটা এফালে ক'ৰবালৈ গৈ আছে ওচৰত লগ পালে এই ৰন্ধন টপ টপ পক পক ব'ল আকৌ যাওঁ চাই ল'লে তাৰ লগত মাক যাব পাৰে জীয়েক যাব পাৰে কোনোবা পিতেক বাপেক শহুৱেক যোনে নহওক কাৰোবাৰ লগত গৈ আছে তেনেকৈ যদি কৈ দিয়ে তেতিয়া পৰা সেইজনে ইজ্জতটো ক'ত থাকিব তেতিয়া কি ক'ব তাইতো ক'ব নোৱাৰিব না এটা ক'লেতো কৈ দিব মোবাইলটো উলিয়াই তুমিয়েতো কৈছিলা ভিডিঅ' তেনেকৈ সেইবিলাক কথা কেলৈ নাভাবে মানুহবিলাকে আৰু সেইবিলাকক একচুৱেলি তেনেকুৱা কৰিব লাগে নালাগে বাৰু সেইবিলাক তেনেকৈ কৰিব লাগে এইবিলাক যিবিলাক আমাৰ মানুহবিলাকে এনেকৈ কৰে ন বাকী কৰি দেখিলে মানে সেই তেনেকৈ ক'ব লাগে তেতিয়া যদি অকণ ভাল হয় মানে এইবিলাক ৰং থন থন পক পক এইবিলাক মেলি দিছোঁ মই শুবলৈ মোক কোনোবা মোৰ মতা নাই ঘৰত কিবা নাই এইবিলাক মতাবিলাকে চাই নাজানো আৰু সেইবিলাক মতাবিলাকে এনেকুৱা হিজিৰা মতা মই ক'ম মতাবিলাকক ক'ম এনেকুৱা হিজিৰা মতা তহঁতি এইকেইজনী মাইকী মতাকেইটাক কৈছোঁ মই যিবিলাক এনেকুৱা তহঁতি কেলা তহঁতিও সেই তেনেকুৱাই কৰ চাগে তহঁতিও কেলা এইবিলাক লোকৰ মাইকী এইবিলাক চাই লোকৰ মাইকীৰ বুজ চাই পেলাই লোকৰ মাইকী ডাঙৰ গাখীৰ চাই পেলাই তহঁতিও তেনেকুৱা কৰি নিজৰ মাইকীকো দি দিছ মানে তহঁতি নিজৰ মাইকী বুলি ভাবা নাই তহঁতি বিজনেছ চলাই আছ এইটো এটা বিজনেছ হয় এই বস্তুটো এটা বিজনেছ হৈ গ'ল এতিয়াৰ দিনত ৰং থন থন টক পক 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 এইটো এটা কথাটো এটা ডাইলগ হৈ গ'ল বস্তুটো কিন্তু ৰং থন থন পক পক মানে কি বস্তুটো কোনেও বুজি নাজানে আৰু যোনে বুজি পায় ভালকৈ বুজি পায় ভালকৈ নে বেয়াকৈ নে ময়ো বুজি নাপাওঁ কিন্তু এই কথাটো মানে শুনিবলৈ কিছুমান বেয়া লাগে মানে আৰু এইবিলাক মানে তেনেকৈ ক'ব লাগে বাটত পালে য'তে পায় ন ডাইৰেক্ট তেনেকৈ ক'ব লাগে ৰং থন থন পক পক বচাই যাওঁ একে টকা ল'বি তেনেকৈ ক'ব সকলোকে কৈছোঁ মেইন কথা য'তে দেখি পায় ন এই মাইকীবিলাকক তেনেকৈ ক'ব এতিয়া বেলেগকৈ ৰ'ষ্ট কৰি কিনে যাব লাভ নাই আৰু ৰষ্টৰ নামত এইবিলাক কেলেংকাৰী আৰু যিবিলাক মাইকী মানে এইবিলাক ৰষ্ট কৰি থাকে ন লোকৰ মাইকী ফটো দেখুৱাই লোকে মানে কিবা এটা ভাল হ'লে লোকক দেখি পেলাই এইবিলাক কাম কৰি থাকে ন কাৰোবাক ৰষ্ট কৰা কিবা কৰে এজনী চাওক 100 টকাত পাব এজনী 200 টকাত পাব সেই মাইকীজনী যদি পায় ন সেই মাইকীজনীকো তাৰ 200 টকা যাচিম 150 টকা যাচিম ব'লা কিন্তু এইবিলাক মাইকী যে মই পকত কেলা গৰম তেল ঢালি থৈ গুচি আহিম কিন্তু আমাক এইবিলাকৰ মাইকী নালাগে এইবিলাক এইচ বেমাৰহে মৰিব খেলা এইবিলাক বুজিবলৈ আৰু এইবিলাক যে বাৰে বনৰী টাইপৰ মানুহবিলাক যে এইবিলাক যে কৈ থাকে এই দুজনীমান আণ্টি টাইপৰ আছে মানুহ অলপ ফিল্টাৰ লগাই পেলাই মুখটো কিবা কৰে অলপ মেকআপ চেকআপ কৰে সেইবিলাক আপোনালোকে এইবিলাক মেকআপ নকৰি পেলাই গৰু গোবৰ লগাব আৰু মানুহৰ গু য'তে হাগি থ'লে ডাঙৰকৈ জংঘলত যাব পাব এইবিলাক পাই পেলাই জ্বলাই পেলাই শুকাই পেলাই তাত ছাইবিলাক লগাব ইমান মেকআপ কৰিবই দৰকাৰ নাই তেতিয়া সেইটো মেকআপত আপোনাৰ বেছি ভাল লাগিব আপোনালোকৰ কাষ্টমাৰ বাঢ়ি যাব সেইবিলাক দেই বাইদেউ আৰু বাইদেউ বুলি নকওঁ এইবিলাক বুঢ়ীবিলাকক কৈছোঁ এইটো কথা যদি বেয়া নাপাবি দেই মই এনেকৈও কওঁ মানে কথা মই ভালকৈও কথা কওঁ মই বেয়াকৈও কথা কওঁ এইবিলাক মই বেলেগকৈ বস্তু নকওঁ এইকেইজনী মাইকী মানুহ মই কৈছোঁ এইকেইজনী মাইকী মানে যিবিলাক এনেকৈ কৈ থাকে ন এইবিলাক মই এনেকৈ কওঁ এইবিলাক মই বেয়াকৈ কওঁ কাৰণ এতিয়া মই বেলেগকৈ নকওঁ সিহঁতক কেনেকৈ ক'ম য'তে পাম তহঁতেই মই তেনেকৈ ক'ম তাতে মা দেউতা আছে ভাই ভনী আছে ল'ৰা ছোৱালী আছে নাজানো
তোৰ মতা থাকিলে তোৰ মতা আগতো কম তোৰ মতা যদি কোনো 200 মাৰি কিন্তু মতাক চাইডত পেলাই মানে তোক থুকিবলৈ লগাই দিম বেলেগ বুজি পালি এই বোৱাৰীকেইজনীক কৈছোঁ মই অসমৰ এনে কৰে নাজানো কিন্তু এতিয়া মানে মুছলিমতকৈ হাতী চাহ হৈ গৈছে মানে এইবিলাক মিয়াবিলাকে কৰিলে ভাল লাগে কাৰণ সিহঁতৰ ঘৰ বাৰী নাই যিবিলাক মিয়াবিলাকে কৰি থাকে ন সিহঁতৰ ঘৰ বাৰী নাই যিবিলাক চোৱা চিলিকি আছে ন সেইবিলাকক কৰিব লাগে সেইটো চোৱা চিলিকি আছে যেতিয়া সিহঁতক কৰিব লাগে কোনো কথা নাই সিহঁতক এতিয়া খেদুনটো নাযায় সিহঁতি সিহঁতৰ কোনো ঘৰ বাৰী নাই জংঘলী মানুহ সিহঁতে रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ ক'লৈকো নাযায় সিহঁতি আপুনি খেদি থাকিলেও আকৌ আহি দিব এইটো চোৱা খোৱা মানুহ সিহঁতি সেইবিলাকক খেদি থাকিব লাগিব সিহঁতক ভগাই থাকিব লাগিব সিহঁতক আহি থাকিব সিহঁতি কাৰণ গৈ থাকিব এইবিলাক এইখিনি মই মিয়াখিনিক ক'লোঁ যিকেইজনী মিয়া মানে এনেকৈ কয় না সেইবিলাকক এইখিনি কথা ক'লোঁ আৰু যিবিলাক মিয়া লয় এইবিলাক কথা ভাবি থাকোঁ ন তহঁতি যদি ৰিয়েল মিয়া হয় ন তহঁতি এইবিলাক কথা নকবি আৰু যিবিলাক বাংলাদেশী মিয়া হয় ন এইবিলাকে এইবিলাক কথা কবি কিন্তু তহঁতক য'তে পাম তহঁতে পিটিম তেতিয়া যদি বেয়া নাপায় गुड जॉब তহঁতি আৰু তহঁতক মই এনেকৈ ক'ম তহঁতি চোৱা চেলেকা হয় তহঁতি ইয়াৰ পৰা তহঁতি খেদিলেও নাযাওঁ মানে তহঁতি জংঘলী টাইপত তোৰ কোনো ঘৰ বাৰী নাই তহঁতি জহৰা হৈ গ'লি তহঁতি ইয়াত এতিয়া ইয়াৰ পৰা খেদিলে আকৌ তাত যাবি তাৰপৰা খেলিলে তালৈ যাবি তহঁতি এইবিলাকে কৰি থাকিবি এই বছৰটোত কিবাটোত আৰু আমাৰ নিচিনা মামা আছে মামাই তহঁতক তেনেকৈ কৰি থাকিব এইবিলাক তহঁতি কৈও লাভ নাই সেইকাৰণে তহঁতি ছ'চিয়েল মিডিয়াত নবকিবি এইখিনি কথা মিয়াখিনিক ক'লোঁ যিবিলাক বাংলাদেশৰ মিয়া আকৌ দেই অসমৰ যিখিনি ৰিয়েল মিয়া সেইখিনি মিয়াক কোৱা নাই মই কাৰণ সিহঁতক ক'বলৈও নাযাওঁ কাৰণ সিহঁতৰ মাটি বাৰী আছে ইয়াত সিহঁতৰ নিজৰ অধিকাৰ আছে সিহঁতি থাকিব ইয়াত সিহঁতক আমি কৈও লাভ নাই কাৰণ এইটো সংবিধানৰ মতে সিহঁতক আমি ভগাব নোৱাৰোঁ বা খেদিব নোৱাৰোঁ সেইটো খেদিও লাভ নাই কাৰণ সিহঁতৰ মাটি বাৰী ইয়াতে আছে সিহঁতি যাব ক'লে সিহঁতি ক'লৈকো যাব নাই কিন্তু যিখিনি এনেকৈ বকি থাকোঁ না আবুল তাবুল বকি থাকোঁ তহঁতি মিয়া হয় কিন্তু বেলেগ মিয়া কাৰণে কান্দি লাভ নাই কাৰণ সিহঁতৰ ঘৰ বাৰী নাই তই তাত কিবা কৰি লাভ নাই কাৰণ তহঁতৰ যিখিনি আছে তহঁতি সেইখিনিকে থাকিব লাগিব কাৰণ তহঁতৰ নথকাখিনিক তহঁতৰ মাটি বাৰী থাকি কিনে আমি কিনি দিব দিব নোৱাৰোঁ ন ইয়াত সেইটো কাৰণে অলপ কথাবিলাক চাই চিতি কিনে কবি এই মিয়াকেইজনক কৈছোঁ এইকেইজন কেইটামানে পেকপেকাই থাকে তো মই এইবিলাক নিদিওঁ মই তহঁতক পেকপেকাই থাকোঁ তহঁতি চাওঁ পাওঁ যদি ভিডিঅ'টো যদি ৰিপ্লাই দিবলৈ মন আছে দিবি দেই আৰু এইখিনি সেইকাৰণে চবকে কৈ দিছোঁ মানে মই ভালকৈ কওঁ মই বেয়াকৈ কওঁ মানুহ ভালকৈ ক'ব মন গ'লে ভালকৈ ক'ম আৰু যদি বেয়াকৈ ক'বলৈ মন যায় মই এনেকৈ বুঢ়ৰ এলি মাৰি কিনি কৈ দিম এনেকৈ মানুহ মানে মই অলপ চাটকা টাইপৰ মানুহ অলপ নিজৰ মৰ্জি মতে চলোঁ নিজৰ মতে চলোঁ ভাই নিজে কাম কৰি নিজে খাম কাকো উল্টা পুল্টা নকওঁ আৰু কিন্তু উল্টা পুল্টা যদি ছ'চিয়েল মিডিয়াত ক'বলৈ হয় আমি গাম তেতিয়া মই গাম তেতিয়া মোক যদি কৈ লাভ নাই ৰখাব নোৱাৰোঁ তহঁতি তই বাদ দে তোৰ বাপে আহিলেও ৰখাব নোৱাৰোঁ তোৰ এই বনৈকেইজনীক কৈছোঁ তহঁতৰ মতা আহি পেলাই ইয়াত ৰখাব নোৱাৰোঁ তই মতা আহিলে কান্দুলীয়া চুদি পেলাই চাইডত ৰখাই থৈ দিম ইমানে ক'লোঁ আৰু ধেৰ কথা নকওঁ দেই হ'ব দিয়ক আৰু নেক্সট ভিডিঅ'ত আকৌ যদি পাওঁ ন মই আকৌ ক'ম তহঁতি দি থাকিবি আমি গাই থাকিম তহঁতি দি থাকিবি আমি কৈয়ে থাকিম আৰু যিদিনাখন তহঁতৰ বাটত লগ পাই যাম সেইদিনাখন চাইডলৈ লৈ যাম বছ কথা খতম পকৰত গৈ তেল ঢালি দিম গৰম তেল তই নাৰিকল তেল আনি কিনি মালিচ নকৰোঁ আকৌ ঘৰত তাত ৰেড চিলি পেকেট দি গৰম তেল লগাই এনেকৈ মাৰি দিম তাৰপৰা মাৰি থাকিবি দেই music